হেল্ল' হাই ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ বৰ্তমান টিলিঙা মন্দিৰলৈ। তো তাত আপোনালোকক দেখাম কি হয় কি নাই। চবেইতো টিলিঙা মন্দিৰ দেখিছে, তথাপিতো দেখাম আৰু আপোনালোকে চাব, ভাল লাগিব, লাইক কৰি দিব, বাবাক দৰ্শন কৰিব। এয়া আমাৰ গৈ আছে মেইন ইউটিউবাৰ পাছফালে, আৰু ভিডিঅ' দি আছে উঠিবলৈ, তাহাঁতক উঠাব লাগিব ৰাজবাৰ পৰা। এতিয়া মন্দিৰ পাই গ'লো, খাই লওক। এতিয়া দোকানত অলপ বস্তু লৈ লওক, তাৰপাছত দেখাই ৰেডি হৈ আছে, বেগ চেগ লৈ দিলে বা আছে বিল্লুবেন। এয়া লাইক কৰি এয়া দোকানত বস্তু ল'ম এতিয়া। ফাইনেলি আমি গৈ আছোঁ। ক'লৈ আহিছোঁ? আহি যা গৈ আছোঁ মন্দিৰলৈ আহি পাওঁ। চেনেললৈ তো বৰ্তমান পাই গ'লোহি আমি টিলিঙা মন্দিৰ। এয়া টিলিঙা মন্দিৰ। এতিয়া আমি ভৰি ধুব লাগিব প্ৰথমতে, ভৰি ধুব লাগিব। এয়া পাপা আৰু মামাই এতিয়া নাৰিকল ভাঙিব লৈছে, আৰু এয়া আমি এতিয়া আহি পাইছোঁহি। এতিয়া মই পূজা আপোনালোকক দেখাম, বলক। এয়া আমাৰ ভণ্টি, এয়া পূজাৰ পিছত এতিয়া আমি প্ৰাৰ্থনা কৰিম, পূজাও দিম মানে। এয়া ভিতৰত মন্দিৰে পূজা কৰি আছে। মাতটো ওলাইছে নাই মোৰ বাৰু? এয়া টিলিঙা মন্দিৰ। ভিৰটো অলপমান কম আজি, কাৰণ ৰাতিপুৱাই আহিছোঁ। এয়া বা য়েল্ল' পিন্ধাগৰাকী, এয়া সৰু ভাগিন, ডাঙৰ ভাগিন। ৰেডটো টিপি দিয়া। ফাইনেলি আমাৰ মানুহ আহি পাইছে, মালিক ইউটিউবাৰ। আজি ভগৱানক ছাবস্ক্ৰাইবৰ কাৰণে এই কৰিবলৈ আহিছে। এয়া ভৰি ধুই আছে বৰ্তমান। আৰু আপুনি কিবা ক'ব নেকি? কি কৰিব লাগে?
ফাইনেলি আমি সেৱা চেৱা কৰি আহিলোঁ। এয়া নামঘৰত ফুট চুট লগালোঁ। এয়া আমাৰ ভাগিন আছে, মানুহজনী বহি আছে। এয়া আমাৰ এই চকী টানি আছে, ঘূৰাই লোৱা বহিলা। অঁ ইয়াত বহা। এয়া বহিছে, দেখিছে আপোনালোকে শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে ইয়াত। আপোনালোকে চাওক তিনিচুকীয়া টিলিঙা মন্দিৰ। এয়া টিলিঙা ইয়াত এভেইলেবল কিমান পৰি আছে চাওক, মানুহবিলাক কিমান বান্ধিছে, কিমান মানুহ ভক্তবিলাক আহি পেলাই বান্ধিছে এইবিলাক চাওক। আমি টিলিঙা এয়া চাওক, ক'তো থ'ব নোৱাৰে যে, এইটো কাৰণে ইয়াতে থৈ দিছে। এয়া হোটেলত ভাত, ৰুটি, মাংস, এখন হোটেল আপোনালোক চিকেন চাওমিন। ফাইনেলি আমাৰ এয়া কি খাব বুলি লাইক আৰু শ্বেয়াৰ কৰিব নেকি? বহি আছে। এয়া ফাইনেলি আমাৰ খানা আহি গ'ল। খাই ল'ব পৰা পূৰা দিছে এয়া আমাৰ ব্লগাৰ বিল্লুহেঁত খাই পিনে শুই গৈছেগৈ বৰ্তমান। ঘূৰি আহি পিনে আমি পাই গ'লো বৰ্তমান ৰাজগড়।